মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাই আজিৰ পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে নিশ্চয় জানাই যে আমি সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটো আলোচনা কৰিলোঁ। আজিৰ পাঠত আমি সেই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে অনুশীলনী সেইখিনিৰ বিষয়ে আলোচনা কৰিম। গতিকে আহাচোন আৰম্ভ কৰোঁ। অনুশীলনীৰ প্ৰথমতে আছে অতি চমু উত্তৰৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে অৰ্থনীতি শব্দটো কোন ভাষাৰ শব্দৰ পৰা অনা হৈছে? উত্তৰটো হ'ব অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে। অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? অৰ্থনীতি শব্দটো ঐকনমিয়া শব্দৰ পৰা লোৱা হৈছে। ইয়াৰ পিছত আছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল এডাম স্মিথ। অৰ্থবিজ্ঞান সম্পদভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্শ্বেলে আগবঢ়াইছিল। ইয়াৰ পিছত আছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়নেল ৰবিনছে আগবঢ়াইছিল। এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? এডাম স্মিথে 1776 চনত এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ নামৰ গ্ৰন্থত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? আলফ্ৰেড মাৰ্শ্বেলে 1890 চনত প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল? এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল। দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে? দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? উত্তৰটো হৈছে কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়? উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে? মাইক্ৰ শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সৰু। আনহাতে মেক্ৰ শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল ডাঙৰ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছত আছে অনুশীলনীত চমু উত্তৰৰ প্ৰশ্ন। তাৰে প্ৰথম প্ৰশ্নটো হৈছে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। এডাম স্মিথে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো এনেদৰে দিছিল যে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান। ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেল্থ। মাৰ্শ্বেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। মাৰ্শ্বেলে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো এনেদৰে দিছিল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ৰবিনছৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায়ৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছৰ মতে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ
সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি? ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ'ল মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। ইয়াৰ পিছৰ প্ৰশ্নত আছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, উদ্যোগীকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। ইয়াৰ পিছৰ প্ৰশ্নত আছে আৰ্থিক বস্তু আৰু অনা আৰ্থিক বস্তুৰ পাৰ্থক্য লিখা। আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত, সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ, খাদ্য, বস্ত্ৰ ইত্যাদি। আনহাতে অনা আৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান, যেনে সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্যাদি। ৰাষ্ট্ৰীয় আয় কাক বোলে? এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। জনমূৰি আয়ৰ সূত্ৰটো লিখা। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাই ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। অৰ্থাৎ জনমূৰি আয় সমান ৰাষ্ট্ৰীয় আয় হৰণ দেশৰ মুঠ জনসংখ্যা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত আহাচোন আমি দীঘল উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা। অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ'ল। সুস্থ গণতন্ত্ৰত নাগৰিকতাৰ সচেতনতা অপৰিহাৰ্য। কৰদাতা নাগৰিক এগৰাকীয়ে চৰকাৰৰ ৰাজহ সংগ্ৰহিত ৰাজহৰ ব্যয় তথা সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি অৰ্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ পিছত সমাজ সংগঠক এগৰাকীয়ে গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব পাৰিব। তৃতীয়তে সচেতন গ্ৰাহক হিচাপে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণসমূহ অৰ্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে জানিব পাৰিব। চতুৰ্থতে বিশ্বায়ন বা গোলকীকৰণ, অৰ্থনৈতিক বিকাশ, পৰিৱেশীয় অৰ্থনীতি আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতিত অধ্যয়ন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা। অৰ্থনীতিবিদ লায়নেল ৰবিনছে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্স ইয়াত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা, লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদ বা উপায়ৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি। এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। প্ৰথমটো হৈছে মানুহৰ অভাৱ অসীম, দ্বিতীয়তে অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত আৰু তৃতীয়তে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দ সমস্যাৰ সৃষ্টি হয় ৰবিনছৰ সংজ্ঞাক দুষ্প্ৰাপ্যতা বা নাটনিৰ সংজ্ঞা বুলিও কোৱা হয় এনেবোৰ কাৰণতে ৰবিনছৰ সংজ্ঞাটো অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ তৃতীয় প্ৰশ্নটো আছিল অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা এই প্ৰশ্নটোৰ উত্তৰটো মই আগৰ ভিডিঅ'ত ভালদৰে দি থোৱা আছে তোমালোকে তাৰ পৰা চাই লিখি লবা মই যিখিনি দিয়া আছে সেই ভিডিঅ'খিনিৰ লিংক ইয়াৰ ডেসক্ৰিপচন বক্সত দি দিম তোমালোকে সেইখিনি চাই লিখি লবা আৰু ভালদৰে পঢ়িবা আৰু যদি তোমালোকে কোনোবাই পাঠটো বুজি পাবলৈ সক্ষম হোৱা নাই তেনেহলে আগৰ ভিডিঅ' কেইটা চাবা সেই ভিডিঅ' কেইটাত মই ভালদৰে পাঠটো বুজাবলৈ চেষ্টা কৰিছো তোমালোক নিশ্চয় লাভৱান হবা তোমালোকে ইমান সময় ধৈৰ্য ধৰি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে বা তোমালোকে লাভ হৈছে বুলি ভাবা তেনেহলে তোমালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'ৰ পৰা সুবিধা লাভ কৰিব পাৰে গতিকে আজিলৈ ইমানতে ক্লাছটো শেষ কৰিছো আৰু পিছৰ ক্লাছত এটা নতুন অধ্যায় আমি আৰম্ভ কৰিম তো এতিয়া বিদায় লৈছো ধন্যবাদ